নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। বৰদোৱা মাছ বনাব লৈছোঁ দেই। বৰদোৱা মাছ খালি মাছকেইটা অকণমান সৰু সৰু, বহুত ডাঙৰ নহয়, মানে ইমানো সৰু নহয়, ডাঙৰে হয় কিন্তু ইমান হেৰি আৰু ফ্ৰেছ মাছ আৰু চব তেল দি থৈছোঁ। এইপিনে কাচকল বইল কৰিছোঁ। দিখৌনৰ মাছ মাছ নে? অঁ, এইটো দিখৌনতহে পায় বোলে। এইপিনে দালি, ভাত, এয়া চৰুত তেল দিছোঁ। তাৰপিছত এয়া বৰদোৱা বৰদোৱা মাছটো দি দিছোঁ। তাৰপিছত এয়া তেল গৰম হোৱাৰ লগে লগে দি দিলোঁ আৰু তাৰপিছত নিমখ হালধি দিম আৰু এতিয়া। তাৰপৰা মই কেমেৰা ধৰিছোঁ, এওঁ দিছে দেই, নহ'লে অকলে অকলে নোৱাৰি যে, আৰু মোৰ ষ্টেণ্ডো নাই যে। নিমখ হালধি দি দিছোঁ। মাছকেইটা খালি বৰ কাঁইটবোৰ কাটিবলৈ বৰ বেয়া, বৰ ফুটে, খাওঁতে ফুটে বুলি ক'লেও বেয়া নহয় মানে। খালি সৰু সৰু যে কাটিবলৈ জেগাই নাই। এয়া মাছ বনাই হৈ গৈছে আৰু মাছ কাঢ়ি থৈছোঁ। এতিয়া ভাত খাম আৰু দালি, কচু দালি বনাই থৈছোঁ, আহিনা কচু। তাৰপিছত এতিয়া মাছকেইটা হ'ল আৰু ভাত খাম আৰু এতিয়া। আজিলৈ বাই বাই, গুড নাইট। ভিডিঅ' যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব আপোনালোকৰ। বাই বাই, গুড নাইট। আজিলৈ বাই বাই।